আজি আমি সলভ কৰিম ক্লাছ 9 মেথছৰ অনুশীলনী 1.5ৰ কুৱেশ্যন নম্বৰ 3। কুৱেশ্যনটোত কৈছে মনত পেলোৱা যে পাইৰ সংজ্ঞা দিওঁতে ইয়াক এটা বৃত্তৰ পৰিধি ধৰা C আৰু সেই বৃত্তৰ ব্যাসৰ ধৰা D অনুপাত বুলি কোৱা হৈছিল। অৰ্থাৎ পাই ইজ ইকুৱেল C/D। দেখা গৈছে যে এই কথাই পাই যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে। এই বিৰোধিতা কিদৰে মীমাংসা কৰিবা? প্ৰশ্নটোৰ অৰ্থটো এইটোৱে যে যদি আমি পাইৰ মান উলিয়াব যাওঁ, এইটো হৈছে পাইৰ মান যদি উলিয়াব যাওঁ আমি কেনেকৈ উলিয়াওঁ? C/D। তাৰ মানে যদি এইটো এটা বৃত্তৰ এইটো হৈছে এইটো পৰিধি বৃত্তৰ, আৰু এডাল হৈছে বৃত্তৰ এডাল হৈছে ব্যাস, আমি ইয়াক D বুলি কওঁ। এতিয়া পাইৰ মানটো উলিয়াব লগা হ'লে এই যে পৰিধি, এই পৰিধিক আমি এই ব্যাসে হৰণ কৰিব লাগে। এতিয়া আনফালে চোৱা, পাই আমি কি বুলি পঢ়িছোঁ এতিয়ালৈ? অপৰিমেয়। কিন্তু ইয়াতে ওপৰত এটা আছে, তলত এটা আছে। সচৰাচৰ কি হয়? P/Q এই ফৰ্মটোত আছে C/D। তাৰমানে এইটো যদি ভগ্নাংশৰ ৰূপত আছে তেতিয়াহ'লে সোঁফালৰ পৰা চালে P/Q আৰ্হিত আছে C/D, আৰু আমি বাওঁফালে পঢ়িছোঁ পাই অপৰিমেয়। গতিকে পাই যে অপৰিমেয় এই বস্তুটোৱে বিৰোধিতা কৰিছে। তাৰমানে ইয়াৰ মতে পৰিমেয় হ'ব লাগে এইটো ছাইডৰ মতে, আৰু এইটো ছাইডৰ মতে অপৰিমেয়। গতিকে তুমি সেইটো কেনেকৈ মীমাংসা কৰিবা সেইটো প্ৰশ্ন কৰিছে। এইটো মীমাংসা কৰাৰ এটাই উপায় আছে। যদি আমি পাইৰ মান উলিয়াব লগা হয়, আমি C জুখিব লাগিব আৰু D জুখিব লাগিব। পাই যিহেতু অপৰিমেয়, গতিকে যেতিয়া আমি বৃত্তটোৰ এই পৰিধিটো জুখিম, পৰিধিটো জুখিলে হয় ই অপৰিমেয় ওলাব, নাইবা ব্যাসডাল যেতিয়া জুখিম হয়তো ব্যাসডাল অপৰিমেয় ওলাব, নাইবা দুইটাই কি হ'ব? অপৰিমেয় হ'ব, নাইবা C আৰু D অপৰিমেয় হ'ব। গতিকে এনেকৈ লিখিব লাগিব, যদি আমি বৃত্তৰ পৰিধি C আৰু বৃত্তৰ ব্যাসটো আমি কি বুলি কওঁ? Dৰ মান উলিয়াও, তেন্তে কি হ'ব? হয় C নাইবা D, নাইবা C আৰু D অপৰিমেয় পাম। গতিকে আমি জানো পৰিমেয়, এতিয়া চোৱা, হয় C অপৰিমেয় পাম, নহয় পৰিমেয় পাম। C যদি অপৰিমেয় হয়, আমি জানো কি জানো? পৰিমেয় আৰু অপৰিমেয় সংখ্যা হৰণ কৰিলে কি পাওঁ? সদায় কি পাওঁ আমি? অপৰিমেয় সংখ্যাই পাম, অপৰিমেয় পাওঁ। অৰ্থাৎ পাইৰ মানটো আমি কি পাম তেতিয়া? পাইৰ মানটো সদায় আমি অপৰিমেয় পাম। নাইবা এনেকৈও লিখিব পাৰা, যদি আমি বৃত্তৰ পৰিধিক বৃত্তৰ ব্যাসে হৰণ কৰোঁ, তেতিয়াহ'লে মই লিখি নিদিওঁ, বৃত্তৰ পৰিধিক এনেকৈ লিখিব পাৰোঁ, যদি আমি বৃত্তৰ পৰিধিক বৃত্তৰ ব্যাসে হৰণ কৰোঁ তেতিয়াহ'লে হৰণফল কি হ'ব? অপৰিসমাপ্ত। কি হ'ব? অপৰিসমাপ্ত, আৰু কি পাম? অপুনৰাবৰ্তিত। কি পাম?
অপুনৰাৱৰ্তিত। তাৰমানে কি, যদি দশমিক বিস্তৃতি চি দিয়ে যদি হৰণ কৰোঁতে দশমিক বিস্তৃতি যদি অপৰিসমাপ্ত আৰু অপুনৰাৱৰ্তিত পাওঁ, তেতিয়াহ'লে অট'মেটিক কি হ'ব, পাইটো এটা অপৰিমেয় সংখ্যা, কাৰণ অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিহে অপৰিসমাপ্ত আৰু অপুনৰাৱৰ্তিত। গতিকে আজিলৈ ইমানেই। যদি কিবা কনফিউজন থাকে তেতিয়াহ'লে কমেণ্টত জনাবা। থেংক ইউ।